Good morning everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ সময় 7টা বাজিছে আৰু এতিয়া আমি সপৰিয়ালে যাবলৈ ওলাইছোঁ মাক লৈ লাচিত নগৰ। আচলতে আজি মা আগৰতলা যাব আৰু সেই গতিকে আমি 12টাত থ'ব যাম আৰু তাৰপিছত বা আদি আৰু মা তিনিওটা আগৰতলা যাব। ল'ৰাটোক জ্বলাইছে বাপেকে। আইতা যাবগৈ, ঠগিলে আইতাই। আইতা গুচি যাব, কাৰ লগত খেলিব ধুনুৱে? ঠুংকা ঠুংকা খালি তোমাৰ হাতখন উলিয়াই নিছে। মাহঁতক বাৰ ঘৰত থৈ আহিলোঁ আৰু আহি অলপমান বজাৰ কৰিবলগীয়া আছিলে। গণেশগুৰিত সোমাই বজাৰো কৰিলোঁ আৰু আজি এটা আমাৰ বিশেষ অনুষ্ঠানৰ মানে নিমন্ত্ৰণ আছে আৰু সেই গতিকে আমি ৰেডি হৈ আছোঁ। আমি তিনিও দুগু গঠনিয়ে পিতাকে ৰেডি কৰি দিলে, কিন্তু আমি দুটা ৰেডি হওঁতে অলপমান দেৰিয়ে হ'ল। আচলতে 1টা বজাত পকে মাতিছিলে আৰু অনুষ্ঠানটো মানে আমাৰ খুব ক্ল'জ এগৰাকী বাৰ আজি বিশেষ দিন আৰু সেই গতিকে আমাক মাতিছে। বিশেষ দিন মানে আজি বা হ'ল ডিজাইনাৰ আৰু সেই গতিকে বায়ে এখন বুটিক অ'পেনিং কৰিছে আজি আৰু সেই গতিকে আমি গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম ক'ত খুলিছে, কি বুটিক হয়। আৰু এয়া আমি আহি পাই গ'লোঁ আৰু এইখনেই হৈছে মমিবাৰ দোকান আৰু মমিবা কোন আগতে যোনে মোৰ ব্লগ চাইছে তেওঁলোকে গমেই পায়, আমাৰ খুব আপোন। আৰু এই দোকানখনতে উপলব্ধ থাকিব মহিলাসকলৰ যিসকল এচেঞ্চিয়েল বস্তু আছে সকলোখিনি, অলমষ্ট সকলোখিনিয়ে পাই যাব। ট্ৰেডিশ্যনেল ড্ৰেছ, মডাৰ্ণ ড্ৰেছ, বেগ, জুৱেলাৰীৰ পৰা আৰম্ভ কৰি সকলোখিনি বস্তু ইয়াতে উপলব্ধ থাকিব আৰু মমিবাই নিজে ডিজাইন কৰা বস্তু ইয়াত পাব। বতৰ আজি ইমান বেছি বেয়া হ'ল আৰু সেই গতিকে আমাৰ ওলাই বহুত সময় ৱেইট কৰিবলগীয়া হ'ল প্ৰগ্ৰেমটোলৈ যাবলৈ আৰু আমি গৈ আহিলোঁ এতিয়া প্ৰগ্ৰেমটোৰ পৰা। খুব ভাল লাগিলে আৰু বাৰ দোকানখন এনেকৈ ধুনীয়াকৈ এষ্টাব্লিছ হোৱা দেখি আমাৰ দুয়োৰে বিৰাট ভাল লাগিলে। আমি ঘৰত আহিও কথা পাতি আছোঁ আৰু আমি তাতে লাঞ্চ কৰি আহিলোঁ। খুব ধুনীয়াকৈ ভেজ ভাত খোৱালে, মানে নিৰামিষ আহাৰ, খুব ভাল লাগিলে। আৰু এতিয়া বেকগ্ৰাউণ্ড মিউজিকত শুনিছে দুগুৱে কেলকেলাই আছে আৰু তাক জোৰ জবৰদস্তি খুৱাই আছে দেউতাকে। আৰু এতিয়া মই অলপমান ফ্ৰেছ হৈ লওঁ আৰু তাৰপিছত অকণমান সময় ৰেষ্ট ল'ব লাগিব। এইফালে কাপোৰ জাপি আছোঁ আৰু এইফালে উৎপাত, সেইকাৰণে বাপেকে এনেকৈ বান্ধি থৈ দিছে। কি হ'ল তোমাক বান্ধি থৈছে দেউতাই? দেউতাই বান্ধি থৈছে। হা, বেছি উৎপাত হৈছে তোমাৰ, হয়নে? হয়, অঁ হয় ন। এতিয়া আমি যাব ওলাইছোঁ মানসৰ ঘৰলৈ, দীপশিখা আৰু মানসৰ ঘৰলৈ। এনেই আবেলি সময়ত অকণমান দুগুকো মাইৰাৰ লগ খুৱাই দিওঁ, দুয়োটাই খেলিব। আৰু মাইৰা অকণমান গাটো বেয়া হৈ আছে, সেই গতিকে আমি যাওঁ অলপমান তাইক চাই আহোঁ। আৰু এইফালে পূৰা খেলি আছে। মাইৰা বেবিক চুমা এটা দিয়া, ডুগুক চুমু দিয়া। বা বেলেগ কেয়াৰিং দে, কেয়াৰিং।
মৰম কৰিছিলা নেকি তুমি ভাইটি হা আহিলো ইয়াতে 10টাই বাজিলে আৰু এতিয়া যাবলৈ ওলাইছো এই টুটু নাই CFI's strategic time.